ধেমালি নকৰিবি দেই ক'বাত যোৱা নাযাওঁ এনেই বহি আছো ইমান মৰমত কৈছো আকৌ অকণ ভালকে ক'ব লাগে মোৰ চব বিষাইছে নি পইচা লাগে নে কাপোৰ লাগে সেইবোৰ নালাগে মোক একো নালাগে হেৰি মানে 3 তাৰিখে কিবা আছে নি বাৰু নাজানো তই এইবোৰ খবৰ ৰাখি ফুৰ নহয় মানে হেৰি লগৰজনীয়ে লগ ধৰিছে কলৈ ষষ্ঠী পূজা যাব নোৱাৰ কি যাব নোৱাৰা হে সেইখন কলেজতে পঢ়ি আহিছোঁ আকৌ নেযাম আকৌ বিয়া হ'লো বুলি কথা হ'ল নেকি বিয়া হ'ল বুলিয়ে যে সেই যাব নালাগে নালাগে এতিয়া বিয়া হ'লি নহয় যাব নালাগে আৰু অঁ আগতে ঘূৰিলি হয় নি হয় হে অঁ মতাবোৰ হ'লে যাব পাৰে মাইকী হ'বলৈ নোৱাৰে তই যাবিয়ে মানে ফিক্স অঁ যামেই মই ফিক্স হয় নেকি অঁ ৰ বৰবস্ত কৰি দিয়া গাড়ীখন মই জানিছিলোঁ তুমি যে এনেকুৱা কৰি দিবা বুলি সুবিধাটো দিয়া বাৰু তুমি হেল্ল' ঐ বটলে দি ক নেখায় অঁ কথাটোহে কৈছিলোঁ মই যাম বুলিতো কোৱা নাই ফিক্সকে দেই ল জেগাত আহি গ'লি নে মই জানো নহয় ক'ৰ বস্তু ক'ত মিলাব লাগে মাল মিলাই থকা মানুহ ভাই অ বাবা অঁ এই বোৱাৰী বোলে হেনো সেই ষষ্ঠী পূজালৈ যাব বোলে কিয় মাৰ কাকক পুৰাই আহি মাৰিবলৈ আহিছ হা ক'ত মাৰিবলৈ আহিছোঁ কাণতহে লৈছোঁ অ কাণতহে লৈছ নি অ বোৱাৰী যাব বোলে ষষ্ঠী পূজালৈ তই যাবি নি লগত মই যাম লগত দুইজনী আকৌ তাই যাব নোৱাৰে নাযাওঁ মই নাযাওঁ এই মই যাম নে ষষ্ঠী পূজালৈ বুঢ়ী মানুহ যায় নি কিবা হয় নে বাৰু নাযাওঁ সিহঁতৰ এইবোৰ চব প্লেন হয় এইবোৰ ই মানুহজনী আমাৰ মাকো এইডাল চিকাই নিলে নেকি তাকেহে মানুহটো সুধি আছোঁ নিজুক কৈ আছে আকৌ কিনো কথাটো হয়নে বাৰু বোৱাৰী হ'লে বুলিয়ে কি ষষ্ঠী পূজাত যাব নোৱাৰি নেকি বাৰু বুজি নাপায় ঐ বোৱাৰী এজনী তোৰ পাছত পাতি আছোঁ যাবলৈ দিব হবাই বাবা সুধিলি নি আপোনাকে পঠিয়াইছিলোঁ এতিয়া সুধিবলৈ মই সুধিছিলোঁ কি ক'লে দিব নহয় নিদিয়ে দিব নিদিয়ে মই তোক কৈছিলোঁ নহয় তই সুধকে যা বুলি তোৰ দেখোন এই পইটো সুধিব নোৱাৰা নেকি সুধিছিলোঁ মই নালাগে বুলি ক'লে আকৌ সুধি চাবিগৈচোন মই মা যাবলৈ মন আছিলে বোলো ফুচুলাই মেলি সুধিব নোৱাৰা ইভাগে দেখোন মুখত একেবাৰে বৰ চোকা দেখোন একেবাৰে হা আপোনাৰ মুখখন এখন কম নহয় নহয় মই মাকজনীয়ে মানে আগতে সেইবোৰ পাৰ্মিশ্যনবোৰ দিয়ে আজিকালি তোৰ নাপা নিদিয়েচোন মোক যাবলৈ এতিয়া সেই সুধক দিয়া আমি যাবিয়ে মুঠতে দুইজনী যা দুইজনী বাবা হেৰি কি এই খৰি কাটিছ এই হেৰি আকৌ আজিকালি ল'ৰাটোৱে আমাৰ কাম কৰে আকৌ ন কেলে দেখা নাই নি আগতকে কাম কৰিবলৈ দিয়ে আকৌ বিয়া পতাৰ পৰা বহুত সলনি হৈছে আকৌ দেই এতিয়া কাম চামো কৰে কোচো মাৰে আকৌ তাৰপৰা এই বোৱাৰীজনী লক্ষী নহয় সেইকাৰণে আকৌ ল'ৰাটোৱে কথা ক'লেও শুনে সেইবোৰ বাদ দে কি তেল মাৰি লৈছ ডাইৰেক্ট ক নহয় মানে হেৰি হেৰি মানে কি নহয় হেৰি কি হেৰি মানে আধাখন মই কৈ দিওঁ নহয় মাও যাব কলৈ ষষ্ঠী পূজালৈ তলত ষষ্ঠী পূজা নাম নল'ব নাই মই নাযাওঁ মাহে যাম বুলি কৈছিলে তলত ষষ্ঠী পূজা নাম নল'বলৈ কৈছোঁ নাই হে তোৰ কাৰণে মই মৰিবলৈ নাই দে ল'ৰা তোক খাবলৈ নাই দে মই পঠাইছে ষষ্ঠী পূজাত যাবি নে নাযা মোক আকৌ মানুহটা দিলে আকৌ যাবি নে নাযা যাম
যাওঁ বাৰু এতিয়া মই এপিনে আছো অ কেলে 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 সৰস্বতী পূজালৈ যাবলৈ সুধিবলৈ অ কিবা ক'লে নি অ দিম বুলি কৈছে অ দিম বুলি কৈছে এই আমাকো সুধিছিলোঁ নহয় মই বোৱাৰীজনী যাবনে অ বোৱাৰীজনী যাওঁ যাওঁ লাগিছে অ তাক আমাৰ মানুহটোৱে আকৌ এই ল'ৰা মানে ল'ৰাটোৱে আকৌ এই নিদিয়ে নহয় ছোৱালী আপোনালোকৰ ল'ৰাটোলৈ মোৰ বৰ ভয় লাগে গম পাই নাই তোৰে নহয় মোৰো ভয় লাগে আপোনাৰ মাকজনী হয় নেকি ভয় লাগে অ' আগতে কথা ক'লে শুনিছিলে নহয় এই বোৱাৰীজনী অনা পাই ৰ মোৰ কথা নুশুনে নাই তাইৰ কথা বহুতে আজি আকলোকে তাইৰ কথাও নুশুনা হৈ থাকিলে নহয় বোৱাৰীজনী বচা নেকি এই বচা নহয় ভালেই কেতিয়াবা তাইক মিলাব পাৰে আজি আকৌ নোৱাৰিছে মৰম চৰম কৰিলে কক এইটো অকলে যাবিচোন মোৰ যিহে মোৰ দেখিলে ভয় লাগে ওলাবি তাই আকৌ এইবাৰ আকৌ মিলাবই পাৰে বুলি ক'লে আমি মায়ে মোক সুধি আছো দিবলৈ মোক অকলে অকলে বেয়া লাগে নহয় যাবলৈ তিনিজনী গ'লে ভাল লাগিব মায়ে আকৌ সুধিলেও এই নহয় এটা কাম কৰিম তাক বাপেকে নকওঁ গুচি যামগৈ নহ'লে হে তোৰ মানুহটো আকৌ মই ফুচলাব পৰা নাই নে সি মদ চদ খাই নাই আজিকালি খাই মই বটল টানি থৈ বটল দিনাখন মই মদ ভাং একো নাখাওঁ নিৰামিষ খায় হেৰি মাছ মাংসও নাখায় আৰু এইবোৰ মদৰ নাম নলয় হয়নে বাৰু অ নেখায় এইবোৰ আমাৰ সেইবোৰ নেখায় নহয় হয়নে বাৰু নেখায় আকৌ ঐ তোৰ ঘৰ এইফালে অ এনেকৈ বেকেটা বেজিকৈ মোক চাই নাথাকিবি মই চব গম পাই থাকোঁ এটা চকে চাই থাকোঁ মই পিছফালে মোৰ চকৰ এটা আছে বুলি গম নাপাওঁ নি এইটো নোযোৱা হ'ল নেমেলা হ'ল হেও ভালকৈ বোলো আলোচনাটো কৰি থৈ যাওঁ আকৌ কাইলৈ আহিবলৈ সময় নাই আৰু এইফালেও আকৌ বাপেকটো আহিলে পিঠিতে উঠিবহি পায় গলি নে কিনো অঁ গ'ল তুমি এফালে বহি আছা সৰস্বতী লাগিলে নি মোক নেদেখাই ফেলি যে ইমান ঠেল ঠেলকৈ ডাঙৰ মানুহটো দেখা নাই নহয় মানে হেৰি নহয় হেৰি মোৰ মন নাছিলে বাৰু দেই কিন্তু মাজনীলেহে বেয়া লাগে সেই মোটেই ওলাব নহয় মানে সেই মাহে যাওঁ যাওঁ লাগি আছিলে মই কৈছিলোঁ নি যাম বুলি কিবা খোৱা কি হ'ল এডাল কেনেকৈ চুইচ চুই আহিছ নহয় তোকো চুচি পেলাম আকৌ নালাগে ঐ মালতী ৰ মই যথেমতে কথা পাতিব নোৱাৰোঁ নহয় তই কি ভাবিছ অঁ হেৰি নহয় এই কচোন ক কেলে ইমানকৈ মাৰি আছনো ফোনটো অঁ যাম বুলি ভাবিছোঁ অঁ দুইজনী যাম আমি আইঅ মই বোৱাৰী কিছু নাযাওঁ দেই বোৱাৰীয়ে কেতিয়াবা আকৌ ঘমঘটি লগাই দিয়ে নহয় অঁ মোৰ পকৰে যাব লাগে মই জানি যাওঁ বোৱাৰী টানিয়ে যায় অঁ দিছে ল'ৰাই দিছে আমাৰ ল'ৰা বেলেগ ভাল অঁ দিবই আমি অঁ যাম দুইজনী যাম অঁ আমাৰ দিলেও নাযাওঁ মই দিলেও নাযাওঁ অঁ হ'ব দে এতিয়া তই বৰ ফোন কৰি ডিষ্টাৰ্ব কৰি থাকিবি পাই যাবলৈ মন কৈছে যাবি আকৌ তই আকৌ কেলৈ যাওঁ আকৌ অঁ মই নাযাওঁ যাম এইটো বৰ জহনি নহয় আমাৰটোৱে একদম একেবাৰে পিছফালে ৰৈ আছে নহয় বৰ বেয়া জেগাত লাই দেগে সৰুটো শান্তি নাপাওঁ মই কথা পাতিবলৈ কি ভাবিছ তই অঁ আইঅ এতিয়া মোক জীৱ যোৱা দিব একেবাৰে আইঅ অঁ তই কি পিন্ধি যাবি অঁ মই কি পিন্ধি যাবি অঁ মই বোলো আহি এই বোৱাৰী ভাগৰ বোলো এই জীৱনত দিয়া যে সেইযোৰ মুগা কাপোৰযোৰ দিবলৈ কৈছোঁ জানো পাই কি কয় অঁ হ'ব দে তহঁতি ভাগে ভাগে গৈ থাকিবি আমি বোৱাৰীয়ে মই গৈ থাকিম আৰু অঁ তাতে লগ কৰিম অঁ হ'ব ই আমাৰ ইডালে নিদিয়ে নহয় ইডাল হে ইডাল নে জন্ম দি পিনি সৰু পৰা তুলি ডাঙৰ দীঘল কৰিলোঁ দেই এতিয়া কথা এটা নুশুনে এতিয়া হে ঐ বাবা দিবি নাযাওঁ তই গ'লেনো কি কৰিবি গ'লে কি কৰিবি অঁ বোৱাৰী আমাৰ যোৱাটো নহ'ব আৰু মই ভাবি আছোঁ তাকে মই ভাবিছিলোঁ বোলো তোৰ ভাগৰ কাপোৰযোৰ পিন্ধি যাম এতিয়া আকৌ দেখোন এইটো বৰ বেয়া আকৌ ন বৰ বেয়া হ'ল পাই আপোনাৰ পুতেকটো কেলে এনেকুৱা জানো কি খানো জন্ম দিছিলে
কি খাই জন্ম দিছিলোঁ আকৌ আপেল আঙুৰকে খাইছিলোঁ জানো কেলে মগজডাল এনেকুৱা হ'ল আকৌ এই বাপেকটোৰ নিচিনা হ'ল আকৌ একা চেকা ওলাবহি আকৌ উঠিবলৈ ততে নেপাবা গম পাবা যেতিয়া ওলাবহি মুখ আগতে গম পাবি তেতিয়া য'ত খাই মোক ঠেঙে চেঙে ভাগিব আকৌ গম পাবি আকৌ এই কেলে থাকছোঁ চৰাই চৰাই পকাইছিলে চাই আকৌ বাবা হেৰি হাতখন বেলেগ বিষাইছে মই তাইক বোলো অকণমান টানি দেচোন টানি দিবলৈ কৈছোঁ তাইক আকৌ বোৱাৰী নাই বাবা এইখিনি নায়েই নাই কেনিবা গ'ল ওলাই গ'ল ভালি হ'ল বুঢ়ী এইটো চেকুটিখন বাইকখন আছে এই নহয় ক'ৰবালৈ গ'ল নাই বুঢ়ী এইটো চেকুটি গ'লেহে যোৱা ৰহিবলৈ আহিব দে আহিব তই এইফালে মই এইফালে চাম এনেকে ঘূৰি দে এইখিনি চাই ল আছে নেকি নাই বৈ ব'লা খকে বলকে দেখো আজি ষষ্ঠী পূজা ক'বলৈ ওলাই যাব পৰা মনটো ভাল লাগিলেহেঁতেন পাই মাইকীকে মাকে যাবলৈ নিদিলোঁ নহয় মোকনো ক'ত যাবলৈ দিব এটি প্লেন পাতি আছে যোৱা মই সেইকাৰণে জুপি থাকিম নহয় কেনেকৈ যাই চাওঁ এই বোৱাৰী বয়সত আৰু বুঢ়ী বয়সত কিহৰ প্ৰগতি লৈছে নগ'লেও হয় ষষ্ঠী পূজা তাইক ডেকাতে গাভৰুতে মই ঘূৰোৱা নাইহে যেনিবা ষষ্ঠী পূজাৰ দিনাখন ষষ্ঠী ফটোখনৰ আগত সদায় ধূপ এটা জ্বলালেই হয় অকল ষষ্ঠী পূজাৰ দিনাখনেই যে ধূপ জ্বলাব লাগে ঘূৰিব লাগে কথা নাই নহয় সদায় যদি ষষ্ঠী ফটোখনৰ আগতে ধূপ এপাত জ্বলাই সেই তাতেই হ'ব এইডোখৰ যাব পাৰিলে আৰু সিডোখৰ একদম মজা খাই দিম আৰু মুঠতে কিহত যাবি এতিয়া খোজকাঢ়ি যাবি চাইকেল গাড়ীত নাযাওঁ নি ৰহিমলাই ফালে যাওঁ আকৌ ৰহিমলাই ফালে আকৌ বৈ পূবলৈ যাওঁ না পশ্চিমলৈ যাওঁ পূবলৈ যাওঁ ঘূৰিলি নে তহঁতি ঘূৰিবলৈ কৈছে কলে কৈছ ঘৰ মোৱা ঘৰ ফালে ঘূৰ আগতে ভিতৰত সোমাই বোৱাৰী ষষ্ঠী পূজালৈ যাওঁ